সপোনত নিজক মৰা দেখা কি অৰ্থ হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত নিজক মৰা দেখা কি অৰ্থ হয় তাৰে বিষয়ে। বন্ধু বান্ধৱীসকল, সপোনত নিজক মৰা দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেলৰ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি দিব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব আৰু লগতে মোৰ ভিডিঅ'বোৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে এতিয়া আমি জানো সপোনত নিজক মৰা দেখা কি অৰ্থ হয় তাৰে বিষয়ে। বন্ধু বান্ধৱীসকল, সপোনত নিজক মৰা দেখা ভাল সপোন মনা হৈছে স্বপ্ন জ্যোতিষশাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তি বা মহিলাই সপোনত নিজক মৰা দেখে তেন্তে তেওঁৰ আহিব লগা সময়ত তেওঁৰ যদি সমস্যা আছে সেই সমস্যাবোৰ তেওঁৰ সমাধান হ'ব বা সেই সমস্যাবোৰৰ পৰা মুক্তি পাব। এই সপোনে এইটোৱে সংকেত কৰে।